গুড মৰ্নিং বন্ধুসকল, আহি গ'লো আপোনাৰ লগত এটা নতুন ভিডিঅ'ৰ মাজত। আৰু আজি ছানডে হিচাপে আমাৰ বিশেষ বেছি একো কাম নাই, চ' অলপ ঘৰৰ সৰু সুৰা কাম আছে, চ' এইখিনি কাম কৰিলোঁ। আৰু এটা চাওঁ, এই চাওঁ কি চিয়ে কি আজি আমাৰ অকণমান কাম আছে। কি কাম? তো আমি বালা নিব আহিছোঁ, নিব অহা নাই, একচুৱেলি আমি চুৰ কৰিব আহিছোঁ ইয়াত বালা। মিস্ত্ৰী গাইছি মিস্ত্ৰী তো বালা কি ধৰিব লাগিব নেকি? য়েছ ব্ৰো। দে সৰু চান ভালকৈ দিব। বালাখিনি ভৰাই ল'ম ৰ'ব। আমাৰ খাৰা খাৰা কি কাম কৰিছে বাপেকে। ঠিকাদাৰ বাবু হাজিৰা নাপালে হাজিৰা 1 টাকাও নবা, কৈছে কমলা পচন্দ এটা খোৱা ৰজনী খোৱা হৈছে। শেখৰত জিন্দা থকা মানুহ ৰজনী খোৱা হৈছে। তোমাৰ কাম আৰম্ভ হৈ গৈছে। এই কাম কৰি আছে মিস্ত্ৰী। কথা গাড়ী চাই পেলাইছা। আমাৰ প্ৰায় 70% কাম ক্লিয়াৰ হৈছে। হা অ' 70% হৈছে আৰু 30% বাকী আছে। দুইদিন কাম কৰি লওঁ, তেতিয়ালৈকে আপোনালোকৰ ভিডিঅ'টো হা কৰক। ঠাণ্ডা খাবি নেকি? বৰ খা মানে বৰ কিমান খা আমাৰ বৰ্তমান যোগালী কৰা হ'ল। হাজিৰাটো আমি এতিয়া পালোঁ 40 টাকা ঠাণ্ডা। হাজিৰা 20 টাকা সেই 20 টাকা মোৰ 40 টাকাত ঠাণ্ডা এটা। কি হয় মই হাততে লাগছে এই হালধি গুড়া ভাল ঠাণ্ডাই দি হাত ধুব লাগছে। গৰম তো গাইছ বুঢ়া লাগিল আজি এবেলাটো গ'ল আৰু আমি গধূলি এটা জেগাত যাম বুলি ভাবিছোঁ। বাকী সেইটো দিও ল'বা দিছিলোঁ তক হেই বেয়া কৈছা। দিও এখন কি লৈ থকা নাই, দিও ল'বা দিছিলোঁ না তক। দিও পিছে যালো মান এখন কি দিও দিও লৈ থকা নাই। দিও ভাল নালাগে খাই কিনে গাইছ। ই খোৱা না গাইছ, খাই থাকে ই খোৱা মানুহ। তো গাইছ কেনে লাগিছে? মই এটা এইটো এটা মোৰ বলতে না হৰ এক ফ্ৰেণ্ড কমি না হোতা হে। তো গোটেই দিন ৰবিবাৰ আছিলে, গোটেই দিনটো বেকাৰ গ'ল, ঘৰত কাম কৰোঁতে গ'ল। তো এতিয়া আমি বৰ্তমান যাই আছোঁ গুৱাহাটীৰ ফালে অকণমান ফুফু দিবৰ কাৰণে। চ' যাই চাওঁ আমি তাতে কি কৰোঁ কি নকৰোঁ। অলপমান খোৱা লোৱা কৰিম, 10-20 টকাৰ খোৱা লোৱা কৰিম, চানা টানা খাম। বাকী চাউলটো ঠিকেই আছে। চকৰি চাব লাগিব। তো আহক বলক আমি এতিয়া ৰাইডটো আৰম্ভ কৰোঁ লাহেকৈ, সৰু সুৰা ৰাইড এটা। তো বলক আমাৰ লগত। বৰ্তমানটো ক'ব লগা একো নকওঁ ভাবা, হেলমেটটো লাগিল, ফাটিল, মৰিল, চব হ'ল। তো বৰ্তমান আমি হাইৱেত। So guys, ini gaduan na ini perfume mari si gaduan nudua ke guys ini. Iya. Iya. Oh, koman কৰিব লাগে। Gaduan na guys si pok mari si pok. Iya no,
নহওক গা ধুই আহিছোঁ, চেণ্ট টেণ্ট মাৰি আহিছোঁ। তো বৰ্তমান ঠিকে আছে, বাকী আগলৈকে চাওঁ কেনেকুৱা আপোনাৰ ঘামৰ গন্ধ ওলায় গৰমত ট্ৰাফিকত ফাঁচি ফাঁচি। তো আহক যাওঁ আমি। ই কমচে গা ধুইছে, ইও গা ধোৱা নাই, ইও গা ধোৱা নাই কেলা। গাহৰি এটা গা ধুৱে নেকি কেতিয়াবা? তো বলক আমি যাওঁ এতিয়া বৰ্তমান। তো গাইছ আহি পালোঁ আমি জল্দিকে। এতিয়া আমি চাওঁ কেইটকাত তেল ভৰাম, 10-20 টকাত তেল ভৰাম আৰু। এনেতো আপোনালোকৰ এতিয়া পইচাটো যায় লাইচ কৰিছে ল'ৰাই, পইচা দিব। এমাহটো আপোনাৰ আমি জামৰ পৰা ওলাই আনিলোঁ। কামৰ পৰা ওলালোঁ। মই এটা কথা কওঁ, অসমত যাম আৰু ছোৱালীৰ মেকআপ কেতিয়াও শেষ নহয়, কেতিয়াও শেষ নহয়, এইটো কেতিয়াও শেষ নহয়। ভাঙব 1800 বেছি, ভাঙব 1800। 1800 লোৱা মাল এনে নাভাঙেতো। তো আমি আহিম ইয়াতে। ইয়াতে আমি এতিয়া পাৰ্কিং বিচাৰিব লাগিব। বিচাৰিব লাগিব ইয়াতে পাৰ্কিঙে হ'ব। ইয়াতে চব পূজাৰ কাৰণে চব স্পেচিয়েলকৈ ৰেডি কৰা হৈ আছে। তো গাইজ আমি এটা বহুত ধুনীয়া স্পটত ৰখিলোঁ। এইটো হ'ল আপোনালোকৰ লাচিত বৰফুকনৰ মূৰ্তি, তেখেতৰ সৈন্য বাহিনীৰ লগত, যিহেতু তৰোৱাল লৈ একদম আমাৰ ইয়াত অলপ টাইম থাকিলোঁ, ভাল লাগিল, পৰিৱেশটো ভাল লাগিল, বহুতেই ভাল। কাৰণ ব্ৰহ্মপুত্ৰৰ এফালে ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে। তো ইয়াৰ পৰা ওলাই দিওঁ, কাৰণ মানে আমি আৰু আগত যাম বুলি ভাবিছোঁ। চ' ইয়াৰ পৰা ওলাই দিওঁ, যদি কোনোবা আহিব খোজে আহিব পাৰে। গুৱাহাটী লাচিত ঘাট বুলিকৈ আছে, মেইন ৰাস্তাৰ পৰা দেখাই পায় লোকেশ্যনটো। তো আহিব ইয়াৰ ফিলিংটো ল'ব। তো এতিয়াৰ পৰা যাই থাকোঁ। এতিয়া ওলাই দিম। ফাইনেলি আমি আহি পালোঁ চান্দমাৰী। এতিয়াও ভালদৰে আমি চান্দমাৰী আহি পোৱাই নাই, কমে চান্দমাৰীৰ বেক চাইডটোহে পাইছোঁ, ফ্ৰণ্ট চাইডটো আমি যোৱাই নাই এতিয়াও। তো আমি ঘূৰি কেনে যাই আছোঁ ফ্লাইঅভাৰেদি ফ্ৰণ্ট চাইড। এনেকৈ এটা টাৰ্ণ ল'ব লাগিব গাড়ী। এনেকৈ এটা টাৰ্ণ ল'ব লাগিব। আহি পালোঁ চান্দমাৰী আহি পালোঁ। তো চান্দমাৰী আহি পাই ভাল লাগিল, বহুতে ভাল লাগিল। ইয়াতে বহা হয়, যিমান দেখিছে আপোনালোকে হাইৱে ৰোডটোক ইয়াতে পাৰ্ক বনাই থৈ দিছে। ইয়াতে চব ল'ৰা ছোৱালী আহি বহে, আড্ডা মাৰে। তো এইটো ফালে চাব পাৰে, সেইটো ফালে বহিয়ে আছে। বৰ্তমান আমি হাইৱে ৰোডৰ ছাইডত আছোঁ, মজা লৈ আছোঁ। আপোনালোকেও মজা লওক, চাই আমি কি দেখাওঁ। তো বেক চাইডতো আছে। ইয়াতে এটা বস্তু নাই, কি নাই? এটা বস্তুৰ কমি আছে। কি বস্তু? বস্তুটো হ'ল আমাৰ তালত উলিয়াইছিলোঁ, এটা চকী লাগিছিল। চকৰি এটা নাই। তো অলপ আগলৈকে যাওঁ, মজা কৰোঁ অকণমান। চাওঁ অলপ আগত আৰু কি কি বস্তু আছে, কিবা কিবি অলপ আৰু এনজয় গাইজ, এনজয়।
পালোঁ মালিগাঁও আৰু ইয়াত অলপ কাম আছে তো সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিব ওলাইছোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যোনে আৰু নতুনকৈ যোনে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ঘণ্টাটো বজাই ল'ব তেতিয়ালৈকে জয় আই অসম লাগে জয় আই অসম কি কবি ছাবস্ক্ৰাইব কৰিবই কৰিব ছাবস্ক্ৰাইব কৰিব দে ঠিক আছে তো বাই বাই আকৌ লগ পাই আছোঁ নেক্সট ব্লগত মানুহ ভালতো ছাবস্ক্ৰাইব কৰিব